हेलो गाइस आज मैं सरू एट मिनी ब्लग लै माने आज एमाजনৰ পৰা কিবা মানে বস্তু কেইটামান অৰ্ডাৰ দিছিলো তো কি অৰ্ডাৰ দিছো ভাবিছো এটো আপোনালোকৰ লগত শেয়াৰ কৰো তো ব্লগ দেখাই আছো কি আনিলো এই অলপ আগত দি গল মই তো পাছে কাটা খোলাও নাই তো নাজানো বস্তু কেইটা ভাল আহিছে না বেয়া আহিছে কি হল মই একো গম নাপাও এতিয়া খুলি আপোনালোকৰ ওচৰতে মই খুলিম তো একদম সৰু ভিডিও দি আছো আপুনি স্কিপ নকৰাকে প্লিজ চাব আৰু যোনে নতুন চাই আছে প্লিজ সাবস্ক্রাইব কৰি দিব মোৰ চেনেলটো আৰু যোনে সদায় চাই আছে তাহতে কাৰণে বহুত বহুত ধন্যবাদ আৰু যোনে নতুন চাই আছে প্লিজ সাবস্ক্রাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব যাতে মই যেতিয়া নতুন নতুন ভিডিও দিও তা সবৰ আগত আপোনালোকৰ ওচৰত যাব তো বলক ভিডিওটো স্টার্ট কৰি দিও মানে পাৰ্সেল কেটা খুলিবলৈ লাগি যাও তো আপোনালোকৰ পুৰা ভিডিওটো চাব তো আহি গৈছো পাৰ্সেলটো খুলিবলৈ দুটা পাৰ্সেল দিছিলো অৰ্ডাৰ তো এটা সৰু এটা ডাঙৰ তো ডাঙৰটোতে কি আছে হেটোও দেখাম সৰুটোতে কি আছে হেটোও চাই লওক হেটো মই হেদিনা ফেসবুকত এটা ভিডিও চাইছিলো মোৰ বহুত ভাল লাগিছিল যেতে স্কিনৰ কাৰণে মানে স্কিনটো কেনেকা আমি কি কৰিব পাৰো মই দেখাম আপোনালোকৰ ইমান ধুনিয়া এটা বেগত আহিছে সক তো মই খুলি পিনি দেখাই আছো কি আহিলে যোনে ইউজ কৰে তাহতি গম পাব এই যে বলে মই হেটো কি বস্তু অৰ্ডাৰ দিছো ভাল না বেয়া তো মই তো ভাল ভাবিহে অৰ্ডাৰ দিছো আৰু কেনেকা ইউজ কৰে মই হেটো আপোনালোকক দেখাম তো আপোনালোকে চাব পিছত মই এটো নেক্সট ভিডিওত পাই যাব যে কেনেকা ইউজ কৰে তো মোৰ ভিডিওটো মানে বহুত ভাল লাগিছিল যে স্কিনৰ কাৰণে বহুত ভাল হয় স্কিন মাসাজৰ হয় যেহেতু আমি মাসাজৰ তো পাৰ্লাৰত গৈ পিনি ইমান টকা খৰচ কৰো তো আপোনালোকে হেটো দি স্কিনটো মাসাজ কৰিব পাৰিব স্কিনটো আমাৰ যেনেকা ৰিংকল সিকল পৰিবলৈ নিদিব স্কিনটো আমাৰ ধৰি থব তো হেটোৰ কাৰণে সৰু দুটাও আছে দুটা ডাঙৰে মই চাইটা একেলগত এটো কাৰণে অৰ্ডাৰ দিছো যাতে একেবাৰে প্ৰবলেম নহব স্কিনটো আমাৰ মানে একেবাৰে দুটা দি পিনি ধুনিয়াকে মাসাজখিনি কৰিব পাৰিম নহলে এটা হলে এটা দি কৰিব পাৰ লাগিব আকৌ পিছতকে আৰু এটা দি কৰিব লাগিব হেতু কাৰণে একেলগত দুটা মানে চাইটা অৰ্ডাৰ দি দিছো নহলে আপুনি এটা সেটও দিব পাৰে মানে এটা ডাঙৰ এটা সৰু আহিব তো মই একেবাৰে দুটা ডাঙৰ দুটা সৰু তেনেকা অৰ্ডাৰ দিছো তো কেনেকা ইউজ কৰে মই পিছত ভিডিওত আপোনালোকক দেখাই দিম মানে ফেসত এপ্লাই কৰি পিনি তো কেনেকা মই এবাৰ কৰি চাই লম আজি যেহেতু কিন্তু হেতু ভিডিও নিদু মই ভিডিও চাইছিলো তো মোৰ বহুত ভাল লাগিলে তো আৰু এটা পাৰ্সেল দিছো অৰ্ডাৰ তো হেতু চাই ল হেতু কি আনিছো মানে কি বস্তু হেতু বহুতেই মানে মোৰ বহুত দিনৰ আশা আছিল হে বস্তুখিনি দিয়াটো তো হেতু কাৰণে হেখিনি অৰ্ডাৰ দি দিছো তো মই খুলিয়ে কিন্তু মোৰ মনটো একদম ভাঙি গল একদম বেয়া লাগিছে মই প্ৰথম ভাবিছো কি হলে এটো এনেকা কেলে ঢাকন কেটা হাতত কেলে আহি আছে কিন্তু নহয় হেতু ভঙা সব ভাঙি গৈছে ভঙা বোতল এটা মানে সাগে আহুতে ভাঙি গৈছে এটা বোতল পুরা একদম টুকুৰা হৈ গল এটা নহয় দুটা বোতল ভঙা আছে ইয়াতে সৰু এনেকা সৰু দেখিছে না সৰু চাইটা আছিল তো দুটা অলৰেডি ভঙাই আছে আৰু দুটা ভাল আহিছে আৰু ডাঙৰ দুটা তো মোৰ মনটো একদম বেয়া হৈছে ভাবিছো এটো ঘুৰাই দিম দুটা যেতিয়া ভঙাই আহিছে কাজৰ বোতলটো সৰু থাকিলে কিবা বস্তু থবলৈ আমাৰ সুবিধা হয় আৰু ডাঙৰ কেটা দিছিলো মই তেলৰ কাৰণে তেল থম বুলি যেহেতু মানে মিঠা তেলৰ কাৰণে মোৰ আছে কাজৰ এটা বোতল কিন্তু ৰিফাইনৰ কাৰণে নাই ৰিফাইনৰ কাৰণে বহুত প্ৰবলেম হয় পেকেট আনিলে ঢালিবলৈ দিগদাৰ হৈ যায় প্লাষ্টিকৰ বোতল যদি কেতিয়াবা তেল আনো হেতু আকৌ ঢালি আকৌ বোতলটো ধুব লাগে লেতেৰা হৈ যায় আৰু কাজৰ বোতল হলে কি হয় ধুবলৈ ভাল অকমান গৰম পানী দিলে ধুনিয়াকে সাফা হৈ যায় আৰু হেৰি বোতল যদি হয় প্লাষ্টিকৰ যদি পানী গৰম পানী দিলে বেকা সেকা হৈ যাব হেতু ভাল নাথাকে তো আৰু সাফা কৰিবলৈ প্ৰবলেম হৈ যায় মোৰ একদম মন ভাঙি গৈছে গোটে বিছনাখন মোৰ ভৰি গৈছে বোতল দি পিনি ভঙা কাছৰ দি পিনি তো আপোনালোকে চাও মোৰ মনটো এমনে বেয়া হৈ গৈছে মই এনে আৰু কথা নাপাতো ভাবি মনটো বেয়া হৈ গৈছে মানে উপায়ও নাই হয় আহিছে আৰু এটো ঘুৰাই দিলেও হৈ যাব এওক দেখানো এওক যদি কয় ঘুৰাবলৈ তেতিয়া ঘুৰাই দিম নহলে থৈ দিম হেতুৱে ভাবিছো তো হেতু মানে খুলি আছো এতিয়া সক কিন্তু সিলটো ভালেই আহিছে হেতু যদি আৰু অকমান ভালকে সিল কৰি পঠালে সাগে ভাল থাকিলে হেতেন এনেকাই হেতু কাগজ দি কইলে ওপৰখিনি তেনেকা দি দিলে হেখিনি সাগে অকমান ভালকে আৰু তাহতে যদি পাৰ্সেল কেটা পঠায় নহয় কাছৰখিনি অকমান সাগে যেনেকা পঠায় তাতে এজন কৈ দিব লাগে যে হেখিনি যাতে কাছৰ বস্তু আহিছে যাতে অকমান সাৱধানত লৈ যায় সক এটো ভাঙি গৈছে যে কেনসেল হ'ব কি নহব হেতু মই নাজানো কৰি সাম লৰাটো ফোন কৰি সাম ফোন নাম্বাৰ আছে যে যদি ঘুৰাই লয় তেতিয়া ভালেই কথা মই ঢাকনটো লগাব পৰা নাই কিন্তু মই প্ৰথম ইউজ কৰা নাই হে কাৰণে আগত মানে ইউজ কৰা নাই হে কাৰণে সাগে মোৰ অকমান গণ্ডগোল হৈ আছে পিছতকে পাৰিম কিন্তু ভাঙি যেতিয়া গৈছে একদম ভাল লগা নাই হেতু মোৰ পাৰ্সেলটো 230 টকা ললে এই 6টা বোতল আছিল দুটা ভাঙি গৈছে দুটা সাইড আছে গুটেখিনি ভঙা সক
একদম গোটেই ভৰ্তি হৈ গৈছে আৰু তাৰ পৰা না বাকচৰ পৰা গুৰি এনেকৈ এটা বাকচত আহিছে অকণমান ভিতৰত খেৰ চেৰ যদি ভৰাই দিয়া হ'লেহেঁতেন তেতিয়া চাগে ভাল থাকিলেহেঁতেন তো আজি মোৰ পাৰ্চেলকেইটা আপোনালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব আৰু এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ টাটা বাই বাই